নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আইচক্ৰীমৰ ৰেচিপি এটা লৈছোঁ। আহকচোন বনাওঁ। কেনেকৈ বনালোঁ আপোনালোকে চাওক। কণ্ডেন্স মিল্ক লৈছোঁ আৰু মই লৈছোঁ আমুল ফ্ৰেছ ক্ৰীম। এয়া আমুল ফ্ৰেছ ক্ৰীম আৰু কণ্ডেন্স মিল্ক, মাত্ৰ দুটা সামগ্ৰীৰে আমি আজি আইচক্ৰীমটো বনাম। মই এই পাত্ৰটো লৈ লৈছিলোঁ, আধা ঘণ্টা সময় ফ্ৰিজত ৰাখি থৈছিলোঁ। তাৰপিছত মিল্কখিনি দি দিছোঁ। তাৰপিছত মিল্কখিনি দি পেলাই আমি দিম ফ্ৰেছ ক্ৰীমখিনি আৰু দুইখিনি ভালদৰে মিক্স কৰি লৈ আমি যিহেতু মিল্কখিনি আপোনালোকে দেখিছে বহুত ডাঠ থাকে, সেইবাবে আমি এইখিনিক অলপ পাতল কৰি ল'ব লাগিব। ইমান ডাঠকৈ হ'লে নহ'ব। দুইখিনি ভালদৰে দি আমি এতিয়া ভালদৰে ফেটি ল'ম। অলপ দেৰি সময় ভালদৰে ফেটি ল'ব লাগিব, কাৰণ যিমান ডাঠ হৈছে তাতকৈ অলপ পাতল কৰি ল'ব লাগিব। সেইবাবে এতিয়া মোৰ ফেটি হৈ গৈছে আৰু আপোনালোকে চাওক, ইমানখিনি পাতল কৰিছোঁ মই। ইমান পাতল কৰিলেই হ'ব। তাৰপিছত মই এটা এয়াৰটাইট কণ্টেইনাৰত এইখিনি ভালদৰে বাকি ল'ম। ভালদৰে বাকি লোৱাৰ পিছত আমি 12 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিব লাগিব, ভালদৰে সাফৰ মাৰি পেলাই। মই গোটেই ৰাতি ৰাখিছিলোঁ। চাওক, ধুনীয়াকৈ হৈ গ'ল। আমি এতিয়া পূৰা এয়াৰটাইট কণ্টেইনাৰত ৰাখিম। ধুনীয়াকৈ সাফৰখন এতিয়া লগাই দিম আৰু মই গোটেই ৰাতিৰ বাবে ফ্ৰিজত ৰাখি দিছোঁ আৰু ৰাতিপুৱালে ধুনীয়াকৈ মোৰ আইচক্ৰীম ৰেডি হৈ গৈছে। এয়া চাওক আইচক্ৰীমৰ ফাইনেল লুক, কেন ধুনীয়া লাগিছে দেখিবলৈ। চাওক কেন ভাল লাগিছে। গৰমত আইচক্ৰীম বুলি ক'লে খাওঁ খাওঁ লাগে নহয় জানো, সেইবাবে এইকেইদিন বেছিয়ে গৰম পৰিছে। মই বনালোঁ, চাওক এনেকুৱা ইমান ধুনীয়া হৈছে, একদম দোকানৰ দৰে হৈছিলে খাবলৈ। মই একো ফ্লেভাৰ এড কৰা নাই, যিহেতু লকডাউনো আছে, বিচাৰিবও পৰা নাই, যাবও পৰা নাই। সেনেকৈয়ে বনালোঁ, তেনেকৈয়ে বহুত ভাল লাগিছে। আপোনালোকে যিকোনো ফ্লেভাৰ দি খাব। চাওক বাটিত মই উলিয়াই দেখাইছোঁ। আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব।